ভাৰতীয় দললৈ আহিল ভাল খবৰ পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ভাৰতীয় অলিম্পিক সংস্থাক 8,50,00,000 টকা প্ৰদান BCCIৰ ভাৰতীয় দললৈ আহিল এটা ভাল খবৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলক আৰ্থিক সহায়ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCIৰ সচিব জয় শাহে ভাৰতীয় অলিম্পিক সংস্থাক 8,50,00,000 টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডক্টৰ মনসুখ মণ্ডাভিয়াই এই আৰ্থিক সাহায্যৰ বাবে BCCIক ধন্যবাদ জ্ঞাপন কৰিছে 26 জুলাইৰ পৰা 11 আগষ্টলৈ অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ফ্ৰান্সৰ ৰাজধানীত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকত এইবাৰ 117 গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুঠ 47 গৰাকী মহিলা আৰু 70 জন পুৰুষ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব পেৰিছ অলিম্পিকত হাৰিয়ানাৰ 25 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাঞ্জাবৰ 18 গৰাকী লগতে পেৰিছ অলিম্পিকত তামিলনাডুৰ 12 গৰাকী অংশগ্ৰহণ কৰাৰ লগতে 140 গৰাকী সহায়কাৰী সদস্য পেৰিছ অলিম্পিকত উপস্থিত থাকিব ইয়াৰ উপৰি পেৰিছ অলিম্পিকত দ্বিতীয়বাৰলৈ অংশগ্ৰহণ কৰিব অসম কন্যা লাভলীনা বৰগোহাঁয়ে যোৱা বছৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পাছত এইবাৰ সোণৰ পদক অৰ্জনৰ আশাৰে পেৰিছলৈ উৰা মাৰিছে লাভলীনাই উল্লেখযোগ্য যে ভাৰতীয় বক্সিং দলটোত আছে আন এগৰাকী অসমীয়া কন্যা তেওঁ হৈছে প্ৰণামিকা বৰা পেৰিছ অলিম্পিক গেমছ 2024ৰ বাতৰি পৰিৱেশন কৰিবৰ বাবে প্ৰত্যক্ষ স্বীকৃতি লাভ কৰিছে জ্যেষ্ঠ ক্ৰীড়া তথা সাংবাদিক গুৱাহাটীৰ সন্তান গীতিকা তালুকদাৰে যাৰ বাবে আজি সমগ্ৰ অসমবাসী গৌৰৱান্বিত নিউজ ডেস্ক ৰিপৰ্ট GS News 24/7